গুড মৰ্নিং সকলোলৈ নমস্কাৰ জনাইছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া ৰাতিপুৱা লাল চাহ আৰু গুড ডে বিস্কুটৰ লগতে ভিডিঅ' আৰম্ভ কৰিছোঁ। এতিয়া আমি চাহটো খাই লওঁ, ৰাতিপুৱাৰ চাহ, তাৰ পাছত লগ পাই আছোঁ। এয়া আজি অমিতা খাৰ বনাম। অমিতা খাৰৰ কাৰণে মই অমিতাখিনি ধুনীয়াকৈ কাটি ধুই লৈছোঁ, সৰু সৰুকৈ কাটি দিছোঁ। প্ৰেছাৰ কুকাৰত দি দিম। এতিয়া মই নিমখ দিছোঁ আৰু দিম এতিয়া অকণমান কলাখাৰ। এনেকৈ খাই ভাল লাগে। অমিতা খাৰ খালে এনেও পেটৰ কাৰণেও ভাল, খাব লাগে। খাৰ দি দিলোঁ। এতিয়া দিম পানী। এয়া মই পানী দি দিলোঁ। এতিয়া কুকাৰটো গেছত বহাই দিম। 4-5টা চিটি মৰালৈকে মই ৰাখি দিম। এয়া অমিতা খাৰত দিবলৈ মই আদা আৰু নহৰু কেইফুটামান এৰাই লৈছোঁ। তাৰ পাছত জালুক কেইটামান লৈছোঁ আৰু কেঁচা জলকীয়া এটা লৈছোঁ। এইখিনি মই ধুনীয়াকৈ পটাত পিচি লওঁ। তাৰপিছত বনাই আছোঁ। এয়া অমিতা খাৰ ৰেডি হৈ গ'ল। তৰকাৰীখন চাওকচোন কিমান ধুনীয়া হৈছে দেখিবলৈ। অমিতা খাৰ আমি মাজে মাজে খাই থাকোঁ। মই এনেকৈয়ে বনাওঁ আৰু নমাবৰ সময়ত অকণমান আদা দি দিওঁ। আদা দিলে টেষ্টটো বেছি ভাল লাগে। এতিয়া আমি দুপৰীয়া আহাৰটো এনেকৈয়ে খাই দিওঁ। বজাৰৰ ফালে যাওঁ আৰু বজাৰলৈ গৈ কি বজাৰ কৰোঁ। বৰ বেছি বিশেষ একো নাই বজাৰ কৰিবলৈকে, কিবা এটা বিশেষ আছে আৰু বজাৰটো কৰি আহোঁ আৰু আপোনালোককো দেখুৱাম মই কি বজাৰ কৰিলোঁ। বলক মই বজাৰৰ পৰা আহোঁগৈ এতিয়া। এয়া ৰ'দ দিয়ে আছে, তথাপিও যাওঁ বজাৰলৈ। কিবা অলপ কিনিবলগীয়া আছে, কিনি আনোগৈ। তাৰপাছত লগ পাই আছোঁ। বলক তেন্তে গৈ থাকোঁ। এয়া আমাৰ গলিটোৰ পৰা খোজকাঢ়ি আহি আছোঁ। এয়া মেইন ৰোড পামহি এতিয়া। পাইছোঁহি আৰু মেইন ৰোডৰ পৰা গৈ থাকিম বজাৰলৈ। ইমান গৰম পৰিছে আজি। মই এয়া বজাৰৰ পৰা আহি পাই গ'লোঁ আৰু কি আনিলোঁ আপোনালোককো দেখুৱাওঁ। বলক তেন্তে চাই থাকিব ভিডিঅ'টো। কি আনিলোঁ আপোনালোককো দেখুৱাম, লগতে চাই থাকিব। এয়া বজাৰৰ পৰা আনিলোঁ এয়া ঊল। এই ঊল দেখিছেনে? এয়া চুৱেটাৰ বনাম। এইখিনি ঊল আৰু যিখিনি হৈছে একদম গ্ৰীণ হয় এইটো। আৰু এইটো কি? এইটো এটা ঊল। এইখিনি ঊল মই লৈ আহিছোঁ আজি। ইয়াৰ পিছত চুৱেটাৰ এটা ধুনীয়াকৈ বনাম। কি বনাম এয়া ৰাতিৰ ভাত সাজৰ কাৰণে ৰেডি কৰিছোঁ। এয়া চয়াবিনখিনি মই গৰম পানীত তিয়াই থৈছিলোঁ আৰু ধুনীয়াকৈ ধুই লৈছোঁ। ইফালে মই আলু বইল কৰি লৈছোঁ। আলুটো মই ভাততে দিছোঁ। ভাতত দিলে গেছটো ৰাহি হয় আৰু এনেকৈ ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈছোঁ আৰু তাৰ বাবে দিম মই কেঁচা জলকীয়া 2টা দিম। এয়া আনফালে আকৌ মই মছলাখিনি ৰেডি কৰি লৈছোঁ। পিঁয়াজ এটা কাটি লৈছোঁ, তেজপাত এখিলা লৈছোঁ, আদা নহৰু আৰু জিৰা মই পটাত পিচি লৈছোঁ আৰু জালুক দিম। তাৰ পাছত নমোৱাৰ আগে আগে মই এই গৰম মছলা অকণ দি দিম। এতিয়া বনাওঁগৈ, চাই থাকক। এয়া গেছত কেৰাহী পাতি দিলোঁ। কেৰাহীত বেঙেনা ফ্ৰাই কৰা তেল অলপ আছিলে, তাতকৈ দি দিছোঁ আৰু অলপ তেল দি দিম। কেৰাহীটো গৰম হোৱাৰ পাছত মই মছলাখিনি তাত দি দিম। পিঁয়াজ মছলা দি অকণমান মছলাখিনি ভাজি লৈছোঁ।
লাইট নাই কাৰণে অকণমান এন্ধাৰ হয়। এয়া সয়াবিন আলু দি দিলোঁ। আমি এনেকৈ বনাই খাওঁ, আপোনালোকে কেনেকৈ খায় জনাবচোন। নিমখ দি দিছোঁ। আৰু দিম হালধি, আন্দাজ অনুযায়ী দিলেই হ'ল। এয়া সয়াবিনখিনি দেখিছেনে, ভজা প্ৰায় হৈয়ে গৈছে, ধুনীয়াকৈ ভাত খাইছে দেখিছে। এতিয়া মই আনফালে গৰম পানী চচ এটাত বহাই দিছিলোঁ। এতিয়া গৰম পানীখিনি মই দি দিছোঁ। অকণমান গ্ৰেভি হোৱালৈকে উতলাই থাকিম। চাওকচোন, এনেকৈ বনাই খালে মাংসৰ দৰে লাগে। আগতে আমি এইটো হাৰ্ডি নোহোৱা মাংস কৈছিলোঁ, তেনেকৈয়ে খাইছিলোঁ। আৰু এয়া সয়াবিনখিনি ধুনীয়াকৈ দেখিছেনে, চব্জিকণ পানীটো শুকাই আহিছে। এয়া মই এইটো জোখতে ৰাখি দিম। এতিয়া মই গৰম মছলাখিনি দি দিম। আৰু এতিয়া এইটো মই ধুনীয়াকৈ, এয়া আমাৰ ভাত সাজ ৰেডি হৈ গ'ল। এতিয়া ৰাতি ভাত সাজত আছে বেঙেনা ফ্ৰাই, সয়াবিনৰ চব্জি, লগত আছে দাইল আৰু নেমু। এনেকৈয়ে ভাত সাজ খাই দিওঁ। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ। গুড নাইট।